হেল্ল' গাইজ, আপোনালোকে নিশ্চয় এই খবৰটো পাইছে। বাবু ভাই UK07 আমাৰ অসমলৈ আহিছে 15-16 মানত। আপোনালোকে যদি লগ কৰিব খুজি আছে বাবু ভাইক বহু দিনৰ পৰা, তেনেহ'লে কালি লগ কৰিব পাৰিব। তেওঁৰ মিটআপ আছিল মৰাণত, কিন্তু তেওঁ বঙাইগাঁৱত কৰিলে সেই মিটআপটো। সেইকাৰণে আপোনালোকে বঙাইগাঁৱত কালি গৈ লগ কৰিব পাৰিব আমাৰ বাবু ভাইক। যদি এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা সুন্দৰ চাই কমেণ্টো কৰি দিব। আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰে আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰে এই ভিডিঅ'টো। সেইটোৱে মই বিচাৰোঁ আপোনালোকৰ পৰা। আৰু এটা লাইক কৰি মোক মটিভেট কৰে, আৰু এটা কমেণ্ট কৰি মোক মটিভেট কৰে, লগতে এটা ছাবস্ক্ৰাইবো কৰি দিব। আৰু সকলো ভিডিঅ' অতি সোনকালে আপোনালোকৰ ন'টিফিকেশ্যন যাবলৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অলত ছিলেক্ট কৰি দিব। তেতিয়াহে মোৰ সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকলৈ সোনকালে পাব। আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'বিলাক, আৰু ডিম্পু দাহঁতৰ নিচিনা মোক ছাপোৰ্টো কৰিব। তেতিয়াহে মই আগুৱাই যাব পাৰিম। আজিলৈকে ইমানতে সামৰিছোঁ। এই ভিডিঅ'টো চাব, আৰু মোৰ যোনটো ড্ৰোন শ্বট দেখাইছোঁ সেই ভিডিঅ'টো চাব, আৰু UK07ৰ ভিডিঅ'টো চাব। মই চব লিংক ডিছক্ৰিপশ্যন বক্সত দি থৈ দিম, আপোনালোকে চাই